অঁ এতিয়া দেখিছোঁ এইটো আমাৰ গুঞ্জন দা আমাৰ কণিকা এয়া আমাৰ প্ৰডিউচাৰ চিৰিয়েলখনৰ নামটো কি আছিল নীলাঞ্জনা ৰঙত আহিব ন ডেট দিছে নি এতিয়ালৈকে আছে 11 অক্টোবৰ নিউজ লাইভৰ ভগ্নী চেনেলত আহিব অঁ নিউজ লাইভৰ ভগ্নী চেনেল একমাত্ৰ ভগ্নী চেনেল ৰঙত বহুত কেইটা আছে কিয় দাদা লেফুচি আজি গমে নাপা মই থাকোতে কোন হা নিজে মনৰ ভাৱটো প্ৰকাশ কৰিছে কোনা মন চিৰিয়েলখনত ছোৱালী বুলিবলৈ মই আছো দীপজ্যোতি বা তাৰপিছত আমাৰ পেহী আৰু ক্ৰীম ৰ'ল অঁ দীপজ্যোতি বা ইয়াতে আছে ন মই ফটো দেখিছোঁ মোক নোৱাৰি আৰু মোৰটো আছে চিনটো ষ্টাৰ্ট হ'ব দেৰি আছে ন ডাইলগ কলো শেষ হ'ল বোলো তেতিয়া বাকীকে ট্ৰিটমেণ্ট দি কৰা কি হ'ল চিৰিয়েলটো চলি আছে আজি অফ মজা নাপায় সেই মজা নাপায় আমাৰ নিচিনা ঘৰৰ পৰা আহি ক্লাছ কৰাবোৰে সেই মজা নাপায় ইমান বেয়া মোবাইল अबे डायरेक्टर है ब्रो आईफोन डालवा आईफोन किनको पोसा নাই ওহে জনি ডায়লগ কি আছে আসল মুপৰা নাই দে আমি যেতিয়া হাই স্কুল ইউনিভাৰ্সিটি পঢ়া মানে ফটো লাগিব লাগে ইউনিভাৰ্সিটি পাছ মানে ডাঙৰ ল'ৰা নহয় নে পাছ ডাঙৰ ল'ৰা যেন লাগিছিল ন অৰ্ডাৰ ফটো না ভিডিঅ' লাগে যাওঁ দে যাওঁ একচন আমি যেতিয়া হাই স্কুল পঢ়িছিলোঁ ইউনিভাৰ্সিটি পঢ়া ল'ৰা মানে বহুত ডাঙৰ ল'ৰা লাগে লাগিছে এই মাত্ৰ লেভেল কোনে দিছিলে আমাৰ স্ক্ৰিপ্ট মনত থাকি বুলি আমি যেতিয়া হাই স্কুলত পঢ়িছিলোঁ তেতিয়া ইউনিভাৰ্চিটিত পঢ়া ল'ৰা মানে বহুত ডাঙৰ ল'ৰা যেন লাগিছিল নহয় অঁ সেই এতিয়া চাচোন আমি টেলিভিশ্যন ল'ব পৰা নাছিলোঁ বহুত দিনো প্ৰথম সোমাই যাওঁতে কিবা এটা লাগিছিল জাননে যেনে এনেকুৱা লাগিছিল তাৰ ফেচে নাই দেখোন ভালকে ক ইটোফালে হৈছে আৰু ইমান ভাবো পাছত কি হবি অৰ্ডাৰ হৈছে আৰু তোৰ এডমিশ্যন লওঁতে ইমান ভাবো কৈছ পাছত কি হ'ব তোৰ আমাৰ নিচিনা ঘৰৰ পৰা আহি ক্লাছ কৰাবলৈ মজা নাপায় ৰচোন তোৰ ইমান হোষ্টেলৰ অভিজ্ঞতা ক'ৰ পৰা হ'ব আমাৰ জেঠাই ল'ৰা এটা কেডি ফ্ল'ৰত আছে মেকআপ চলি আছে
আমাৰ ইয়াৰে কেমেৰামেনটো ডেঞ্জাৰ আছে সেইটো থকা কেমেৰামেন নেকি হেক নাই গৈ আছে নীলাঞ্জনা আহি আছে চিৰিয়েলৰ নাম বদলি কৰে ডাইৰেক্টৰ কি দিব নতুন নাম আহি আছে নীলাঞ্জনা গৈ আছে তাই আমাৰ ডাইৰেক্ট আমাৰ ৰেডি না ভালকে দেই অ্যাকশন ইমান বেয়া মেজিক দিছ পৰিলেতো মাথাটো গ'লে ধাপকে থাব মই কাহিনীখন উঠাম দেই মানে বেয়া লাগিব স্পন্দন তোর ক্যামেরা উল্টিল নাহে ছবি করতে চাই ভাই রাইট বিষ্ণু এটা এপিসোড খালে হাই স্পিড ভাল সেয়ে ভাল আৰু